বন্ধুসকল, আপোনালোক প্ৰত্যেকে বলবাম শব্দটো শুনা পাইছে আৰু বলবাম পালন কৰাও আপোনালোকে গম পায়। কিন্তু আচলতে কি এই বলবাম, ক'ৰ পৰা আহিলে এই বলবাম শব্দটো, কোনে পাতিলে এই বলবাম, আপোনালোকে গম পায় জানো? যদি গম নাপায়, আজি তাৰে ওপৰতে এই ভিডিঅ'টো বলক, এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সতীমাই যেতিয়া নিজৰ দেহা ত্যাগ কৰিছিল, তেতিয়াৰ পৰাই এই বলবামৰ আৰম্ভ হৈছিল। এতিয়া আপোনালোকে জানিব বিচাৰিব, আচলতে সতীমা কোন আছিল? সতীমা আছিল পাৰ্বতী মাৰ আগৰ জন্ম, আৰু সতীৰ দেউতা দক্ষ ৰজাই এখন যজ্ঞ পাতিছিল, আৰু এই যজ্ঞখনত সতীৰ স্বামী মানে মহাদেৱ বাবাক নিমন্ত্ৰণ দিয়া নাছিল। বাকী যিমান ভগৱান আছিল সকলোকে নিমন্ত্ৰণ দিছিল, কিন্তু মহাদেৱ বাবাক এই যজ্ঞখনত নিমন্ত্ৰণ দিয়া নাছিল। আৰু যোনদিনাখন এই যজ্ঞখন আছিল, সেইদিনা মহাদেৱ বাবাই বাৰ বাৰ কৈছে সতীক যে সেই যজ্ঞখনত যাব নালাগে, কিন্তু সেই বাৰ বাৰ মানা কৰাৰ পিছতো তেওঁ সেই যজ্ঞখনলৈ গৈছিল। আৰু তেওঁ যজ্ঞখনত গৈ পেলাই কৈছিল যে দেউতা, তুমি এইটো উচিত কাম কৰা নাই, মোৰ স্বামী মহাদেৱক তুমি নিমন্ত্ৰণ দিব লাগিছিল। আৰু কৈছিল, মোৰ মহাদেৱ সমস্ত সংসাৰৰ ভগৱান, তেওঁ সমস্ত সংসাৰৰ ভালৰ কাৰণে কাম কৰি আহিছে, তো আপুনি তেওঁক মাতিব লাগিছিল। আৰু তেতিয়া দক্ষ ৰজাই বহুত কিবা কিবি কথা কৈ মহাদেৱক অপমান কৰিছিল, আৰু অপমান কৰাৰ পিছত সেই অপমানখিনি সতীৰ সহ্য হোৱা নাছিল। আৰু তাৰপিছত সতীয়ে কৈছিল যে মই আপোনাৰ দেহাৰ অংগৰ পৰা জন্ম লৈছোঁ, গতিকে আজি মোৰ এই দেহাটোৱে আপোনাৰ এই যজ্ঞত ভস্মীভূত কৰে। আৰু এনেকৈ কৈ পেলাই সতীমায়ে তেওঁৰ নিজৰ শক্তিৰে তেওঁৰ দেহাটো ভস্মীভূত কৰিছিল। আৰু ভস্মীভূত কৰাৰ পিছত মহাদেৱে এই বস্তুখিনি সহ্য কৰিব পৰা নাছিল, আৰু মহাদেৱৰ অত্যন্ত খং উঠাৰ পিছত তেওঁৰ নিজৰ অংগত বীৰভদ্ৰৰ আগমন আছিল। আৰু তেওঁ বীৰভদ্ৰক কৈছিল যে সকলোকে ধ্বংস কৰি দিয়া, সকলোকে শেষ কৰি দিয়া, দক্ষ ৰজাক মৃত্যুদণ্ড দিয়া। আৰু সেই কথামতে বীৰভদ্ৰই দক্ষ ৰজাৰ ঘৰত গৈ দক্ষ ৰজাৰ গল কাটি দুই টুকুৰ কৰি দিছিল। আৰু তাৰপিছত দক্ষ ৰজাৰ ঘৈণীয়েক আৰু লগতে সমস্ত ভগৱানে মহাদেৱ বাবাক কাকুতি মিনতি কৰিছিল যাতে দক্ষ ৰজাক পুনৰ জীৱিত কৰি দিয়ে। আৰু তাৰপিছত মহাদেৱে দক্ষ ৰজাক এটা ছাগলীৰ মূৰা লগাই পেলাই পুনৰ জীৱিত কৰিছিল। আৰু তেতিয়া দক্ষ ৰজাৰ মুখৰ পৰা প্ৰথম শব্দ ওলাইছিল বোম বোলে। আৰু তেতিয়াৰে পৰাই সেই দিনটোক আজিলৈ বলবাম হিচাপে মানি অহা হৈছে। বলবাম পালিলে আমাৰ মানৱ জীৱনত দুখ কষ্ট নাই বুলি মানি অহা হৈছে। বলবাম পালিলে আমাৰ দেহাত দুখ ভাগৰ নালাগে, লগতে দেহা বহুত শুদ্ধভাৱে থকা বুলি মানি অহা হৈছে। আৰু তেতিয়াৰে পৰাই এতিয়ালৈকে সকলোৱে আমি বলবাম মানি আহিছোঁ আৰু বলবাম পালি আহিছোঁ। গম পালে কি এই বলবাম? যদি ভাল লাগিছে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি পেলাই অল বটনটো দবাই ৰাখিব।